ঐ ভালকে ঘৰৰ পৰা ওলালো ওলাই মেলি পাই গলো নলা গাড়ীৰ পৰা নামিলো গাড়ীৰ পৰা নামি মেলি এতিয়া মামা ৰখি আহিলো চাইকেল লৈ আহিছেনে gali high school haha এতিয়া এইফালে চাহ বাগান এখন পাইছো ইয়াৰ পৰা আৰু এইফালে ৰাস্তাটো এনেকৈ কৰি আছে এইফালৰ পৰা আৰু 3 কিলোমিটাৰমান খোজকাঢ়িবগৈ লাগিব চাইকেল আনিছে বাৰু তথাপি খোজকাঢ়ি গৈ আছোঁ খোজকাঢ়ি ভাল লাগিছে বুগুচাত উঠি আছোঁ বুগুচাত এইফালে চাওক এইফালে আমাৰ বন্ধু এটা চাইকেল আনি আছে আৰু এইটো মামা কষ্ট কৰিছে কিন্তু দেই মোৰ কাৰণে নামিব মন যোৱা নহয় এতিয়া নদী পাৰ হৈ কিনি গৈ আছোঁ ঘৰত পামগৈ আৰু অলপ আছে এইখন পথাৰ পালোহি আৰু এইফালে ঘৰটো আইতা তই আহিলি ভাত পানী খালোঁ আমি এতিয়া এইফালে অকণমান ওলাই আহিছোঁ ইয়াত মাছ মাৰি আছে বোলে মাছ মৰা চাই লওঁ হওক দেখাই আছোঁ পৰিছিলোঁ আজি ইমান ৰ'দ দি আছে তথাপি গৰম লগা নাই মানে বতাহ মাৰিছে নদী কিনাৰত কি মজা চেণ্ডেলযোৰ হাততে লৈ লওঁ আৰু ৰ নদীত আকৌ বুগুচাত উঠিলে বহুত দ ধুনীয়া মাছ এটা আহিছেচোন পাই ৱাও ইপাৰৰ পৰা আহিলোগৈ আমি সিহঁতৰ ঘৰটো চাই লওক ঘৰটো দেখাই দিছে একবাৰ চাংঘৰ কি মজা লাগে মুঠতে চাংঘৰ ওচৰতে চলাৰ এখন আছে এইফালে পিছফালে এইটো কি হয় এইটো ভঁৰাল এইফালে ঢেঁকী এতিয়া অকণমান শুই লওঁ তাৰপিছত লগ পাই আছোঁ একেবাৰে 4টা বজাত ইয়াতে এন্ধাৰ
এতিয়া 4টা বাজিছে, আমি লাঙি পাতিবলৈ গৈ আছোঁ। এতিয়া মাছ পাওঁ নে নাপাওঁ জানো আৰু। এইটো নদী পালোহি আমি। এতিয়া নাৱত উঠিব লাগিব। নাওখন এইটো গাঁঠিটো খুলি ল'ব লাগিব। বেলেগ চিষ্টেমত বান্ধা আছে ন, এইটো ড্ৰাইভাৰেহে খুলিব আৰু দেই। নমস্কাৰ। মই বোলো ডাঙৰ মানুহ হ'লি বুলি ভাবিছিলোঁ। পানীত বহি বহি গৈ আছোঁ, মানে নাৱত আৰু এইয়া কি কয় এখন মানে টুলুঙা নাও ন। নদীৰ মাজত ঐ ভালকে ৰখা আকৌ টানি সেনেকৈ টান আকৌ তেতিয়াহে ৰখিব। অঁ এতিয়া বেগলৈ কৰ আৰু ঠেল উঠৰ নিচিনা কৰ, সেনেকৈ নহয় ইভাগে। অঁ জোৰ জোৰকৈ। এন্ধাৰো হৈছে আৰু এতিয়া বলক ঘৰত আহি পাওঁতে পাওঁতে আন্ধাৰেই হৈ গ'ল। এতিয়া কালি ৰাতিপুৱা একেবাৰে লগ পাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কালি আমি লাঙি পাতিছিলোঁ, আমিতো এতিয়া চাব গৈ আছোঁ। মানে চাওঁ কিমান মাছ লাগে, কি কি লাগে। নদীখন পালোঁ। এইবিলাক কি গছ কয় যেন নাজানো, জংঘল নাৱত বহিলোঁ, গামোচা পিন্ধিছোঁ, গামোচা। ৰাতিপুৱাৰ পৰিৱেশটো ইমান মজা লাগে ইয়াত, মুখ চুখ ধোৱা নাই আৰু। এই মামাই লাঙিখন উঠাই দিলে, চাই লওক। অ' তেৰি, অ' এইটো বচা মাছ ইমান সৰু লাঙি লাগিছে। বচা মাছ বুলি কয় নেকি এইটো? বাপৰে, ধুনীয়াচোন। দুইখন আছিলে, এইখনত বেছি লগা নাই, এইখনত হ'লেও লাগিছে আৰু সৰু মুৰা কিবা কিবি। এইটো কিন্তু পচন্দ লাগিছে মোক দেই, মজা।
এনেকৈ সদায় লাগে না মই এইটো জেগাত থাকিলে এতিয়া যাওঁ ন ঘৰত বলক আগলৈ চাই থাকক ভিডিঅ'টো কি হয় এইটো দেখিলে আৰু এইখিনি মাছ ঘৰত আহি পালোহি এতিয়া মাছখিনি গুচাওঁ আহক চাই থাকক মাছটো অৱস্থা নাইকিয়া কৰি দিছে গুচাব নাজানে যে এইটো মেইনটো এইটো মাছটো হৈ গ'ল গুচাই মেলি এইটো চাওক ভাত পানী খালোঁ এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু আইতা বাই বাই বোলো টাটা আমি ঘৰৰ পৰা ওলাই মেলি এতিয়া নদীখন পাৰ হ'লোঁ পাৰ হৈ মেলি 3 কিলোমিটাৰমান খোজকাঢ়ি আহি পালোঁহি এতিয়া এডোখৰ নকৰিলোঁ ভিডিঅ' এডোখৰ কিন্তু কৰিম তাৰপিছত এতিয়া আৰু আধা কিলোমিটাৰমান খোজকাঢ়িম তাৰপিছত গাড়ী পাম আৰু মেইন আমি পালোঁহি এতিয়া গাড়ীত উঠিমগৈ আৰু গাড়ী আহি আছে চাওঁ গাড়ী আহে নাই ইয়াতে অকণমান ৰখিব লাগিব গাড়ীৰ কাৰণে ৰখিলেও অকণমান এইখন আমাৰ গাড়ী আহি গ'ল ইয়াতে আমি যাব লাগিব গাড়ীত বহিলোঁ এতিয়া ৰিক্সাত বহিলোঁ এতিয়া পাই গ'লোঁ ষ্টেচন ঘৰত আহি পাই গ'লেহি বুকা 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 ধুত তেনেহ'লে বন্ধুসকল মোৰ এই প্ৰথমটি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ লগ পাইছোঁ অন্য এটা ভিডিঅ'